আৰু এতিয়া ৰাতিপুৱা 7টা বাজিছে আৰু চন্দন দা আৰু মই এইফালে আমি এটা ধুনীয়া ঠাইত গৈ আছোঁ। বহুত বৰষুণ ওলাই আহিছোঁ, একদম ৰেইনকোট মাৰি লৈছোঁ ধুনীয়াকৈ। আৰু মানে বৰষুণৰ কথা নাই আৰু এতিয়া চাই থাকিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এনেকৈ আমি আহি শৰাইঘাট দলং পালোঁ। আপোনালোকে চাই থাকক, আমি দেখুৱাই গৈ থাকিম। ফাইনেলি আহি মা কামাখ্যাৰ আমি দুৱাৰদলি পালোঁ। এতিয়া আমি ভিতৰলৈ সোমাই যাম, আপোনালোক লগত থাকক। নীলাচলৰ বুকুৰ পৰা আপোনালোকৰ মাজলৈ গুৱাহাটী মহানগৰীখন। আৰু পুৰা বৰষুণ আহিছে একদম। আমি কেনেকুৱা ফাইনেলি পাম আৰু অলপ বাকী আছে। তাৰপিছত আপোনালোকৰ একজেক্ট লোকেশ্যনটো দেখাম।
একদম চাই থাকক ৰাস্তাবোৰ একদম ধুনীয়া আৰু মানে আজি বতৰটো বহুত বেয়া আজি বতৰটো বহুত বেয়া ওপৰত বহুত কুঁৱলী আছে এইটো চাওক একদম বাপৰে কেনেকুৱাকৈ চাগে এই টাৰ্ণিং পইণ্টটো দেখি আপোনালোকৰ শ্বিলঙলৈ যাব মন গৈছে কিন্তু আজি নহয় বেলেগ এদিন দেখুৱাম আপোনালোকক আৰু আহি আমি ফাইনেলি মা কামাখ্যাৰ মূৰ দুৱাৰদলি পালোঁ আহকচোন আমি ভিতৰলৈ সোমাই যাওঁ আমি আহি পালোঁ আমি আহি মা কামাখ্যাৰ উপস্থিত হৈছোঁ আহি ফাইনেলি আমি মাক দৰ্শন কৰিলোঁ এতিয়া আপোনালোকেও চাওক এবাৰ চাৰিওফালে আমি দেখাই দিম আৰু আজি হৈছে 2022 চনৰ 9 এপ্ৰিল আৰু আজিৰ দিনটোত এটা বিশেষ তাৎপৰ্য আছে আজি হৈছে অশোকাষ্টমী আৰু মা কামাখ্যা দেৱালয়ত এই অশোকাষ্টমী বহুত ডাঙৰকৈ উদযাপন কৰা হয় আৰু সেইবাবেই ইমান ধুনীয়াকৈ ফুলেৰে সজোৱা হৈছে আৰু আপোনালোক আহিব পাৰে চাব পাৰে বহুত ধুনীয়া লগা হৈছে আৰু আপোনালোকে যে দেখিছে এই ফুলবোৰ কিন্তু সকলো সঁচা ফুল হয় এই প্ৰত্যেকটো ফুল একদম মানে গছৰ পৰা ছিঙি অনা ফুল কোনো প্লাষ্টিকৰ পৰা বনোৱা নহয় এই ফুলবোৰ মন্দিৰ দৰ্শন কৰিলোঁ ফাইনেলি এনেকুৱা একদম ৰঙা চিঙা পৰি পুৰা বৰষুণত আৰু এয়া গাড়ী ওচৰ আহিলোঁ গাড়ীটো লৈ এতিয়া আৰু যাম আৰু নেকি আৰু নেক্সট আমি গাড়ী থলোঁ আকৌ নেক্সট ব্লগত লগ পাম ত' বাই বাই